কলিকতাত যোনটো বড়োলেণ্ড গেষ্ট হাউচ আছে আৰু সেইটো গেষ্ট হাউচৰ ৰিপেয়াৰিঙৰ কাৰণে তেওঁলোকে 23 কোটি টকাৰ ৰিপেয়াৰিং দিবলৈ গৈ আছে। 23 কোটি টকা দি ফালে আজি মাটি কিনিবলৈ পাব তাতে। ৰিপেয়াৰিঙৰ কামটো হ'ব য'ত 100 টকাৰ বস্তু লাগিব তাতে 10 টকাৰ বস্তু দি কাম কৰিব। BTCৰ পৰা কোনোবাই চাবলৈ যাব নেকি তাতে? এনেকুৱা ৰিপেয়াৰিং হ'ব সকলো RTI তথ্যৰে মই ৰাইজক অৱগত কৰিম। যোনটো নেকি লিষ্ট ওলাইছে আপোনালোকে দেখা পাইছে তাতে মোৰ দেন 23 কোটি টকাৰ এটা টেণ্ডাৰ তেওঁলোকে ওলাই দিছে। টেণ্ডাৰটো কলিকতাত আমাৰ ৰাজাৰহাট নিউ টাউন বড়োলেণ্ড গেষ্ট হাউচ আছে আৰু সেইটো গেষ্ট হাউচৰ ৰিপেয়াৰিঙৰ কাৰণে তেওঁলোকে 23 কোটি টকাৰ ৰিপেয়াৰিং দিবলৈ গৈ আছে। যি সময়ত BTCৰ বাজেটটো কিমান আমি সকলোৱে জানো। দুখীয়া ৰাইজৰ ৰেভিনিউৰ বিনিময়ত টেক্সৰ বিনিময়ত বাজেট হয় আৰু এই টকাখিনি যদি ভালদৰে ইউটিলাইজ নহয় ৰাইজৰ উন্নতি কেতিয়াও নহয়। মই বাৰ এটা কথা কৈ থাকোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত কোনোবা পুঁজিপতি কোনোবা আন ব্যক্তিসকলৰ পৰা যে টকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিমান লৈছে সেইটো আমি ক'বলৈ নাযাওঁ বা আমি নাজানো। কিন্তু এই কথাটো স্পষ্ট যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাৰোবাৰ পৰা নিৰ্বাচনৰ সময়ত মোটা অংকৰ ধন তেখেতে লৈছে আৰু সেই ধনবিলাক তেওঁলোকক ঘূৰাই দিয়াৰ স্বাৰ্থত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ কাৰণে অহা টকাকো এনেকুৱাকৈ আজি তেখেতে ৰিপেয়াৰিঙৰ নামত সেই টকাটো দি ফালে আজি BTCৰ উন্নয়নটো তেখেতে নষ্ট কৰিবলৈ গৈ আছে। আপোনালোকে চিন্তা কৰক, যোনটো জাগাত প্ৰায় 23 কোটি টকাৰ তেওঁলোকে ৰিপেয়াৰিং দিছে সেইখিনি জাগাত তেওঁলোকে 23 কোটি টকা দি ফালে আজি মাটি কিনিবলৈ পাব তাতে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই তাতে যে ৰিপেয়াৰিঙৰ কামটো হ'ব য'ত 100 টকাৰ বস্তু লাগিব তাতে 10 টকাৰ বস্তু দি কাম কৰিব। BTCৰ পৰা কোনোবাই চাবলৈ যাব নেকি তাতে? কোনোতো আমাৰ BTCৰ ব্যক্তিয়ে নাযায়। গতিকে এই বিক্ৰম দুমেৰী ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত থকা চামচাবিলাকে এটা সময়ত কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰি থৈ গেষ্ট হাউচ 12 কোটি টকা 15 কোটি টকাৰ ৰিপেয়াৰিং কৰে। আচৰিত ধৰণৰ ঘটনা। এতিয়া সেই নেতাবিলাকে সেই চামচাবিলাকে উত্তৰ দিব লাগে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাক টেণ্ডাৰ দিবলৈ গৈ আছে আৰু মোৰ দেন 23 কোটি টকাৰ টেণ্ডাৰ কিহৰ স্বাৰ্থত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গেষ্ট হাউচ ৰিপেয়াৰিং কৰিবৰ কাৰণে দুখীয়া ৰাইজৰ ধন কিহৰ কাৰণে নষ্ট কৰিবলৈ গৈ আছে? এই কথাৰ উত্তৰ হাগ্ৰামা কোম্পানীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিক্ৰম দুমেৰী ডাঙৰীয়াই তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগে ৰাইজৰ ওচৰত। চাওক, আমি যিবিলাক ৰিপেয়াৰিং কৰিছিলোঁ ক'ৰবাত 2 কোটি 3 কোটি 4 কোটি 5 কোটি তেনেকুৱা দিছিলোঁ, কিন্তু আমি কোনোবা মানুহক ঠগবাজ কৰি ফালে দুখীয়া ৰাইজৰ ধন খাবৰ কাৰণে লুটাৰ কাৰণে আমি দিয়া নাছিলোঁ। আমি প্ৰায় 4,000 স্কুল ৰিপেয়াৰিং কৰিছিলোঁ, আমি বহুতো গেষ্ট হাউচ ৰিপেয়াৰিং কৰিছিলোঁ, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অফিচ কালচাৰ এইবিলাক বস্তু আমি ৰিপেয়াৰিং কৰিছোঁ, কিন্তু আমি জেনুইন কৰিছোঁ। তেওঁলোকৰ নিচিনা আমি ছাপ্লাইৰ কাম দি ফালে তেওঁলোকৰ নিচিনা ৰিপেয়াৰিং কৰি ফালে আমি টকা লুটা নাছিলোঁ। প্ৰথম কথা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা চাকৰি ইলিগেলভাৱে দিয়া নাই, আমি লিগেলে চাকৰি দিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানীয়ে যিমান চেষ্টা কৰিলেও এটা চাকৰি তেখেতে খাব নোৱাৰিব, এটা চাকৰিৰ পৰা এজন ব্যক্তিক তেখেতে ওলাই দিব নোৱাৰিব। ইয়াৰ কাৰণে UPPL দল হিচাপে আমি সুপ্ৰিম কোৰ্ট যাব লাগে নাই হাইকোৰ্ট যাব লাগে, য'ত যাব লাগে আমি যাম। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই জেনুইনভাৱে চাকৰি দিছে। বৰঞ্চ চাকৰিৰ ঘোটালা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে। তেখেতৰ দিনত BTCৰ প্ৰাক্তন ছেক্ৰেটাৰী ৰবিনসন মুছাহাৰী, এই ৰবিনসন মুছাহাৰীৰ নিজৰ ল'ৰা ৰণেলসন মুছাহাৰীৰ লগত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত 29জন গৰাকীক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানীয়ে ইলিগেলে বক্ৰ পথেৰে তেখেতে চাকৰি প্ৰদান কৰিছিল আৰু ৰাজ্যপালে শেষত তেওঁলোকৰ চাকৰিবিলাক কেঞ্চেল কৰা হৈছে। ঠিক তেনেকুৱাকৈ বৰ্তমানো BTCৰ ছেক্ৰেটাৰী অফিচত আপোনালোকে চালিজাৰি চালে গম পাব 550জন ব্যক্তিক উইদাউট ইণ্টাৰভিউ তেওঁলোকে আজিৰ দিনতো বৰ্তমান চাকৰি কৰি আছে। এইবিলাক চাকৰি কোনে দিছিল? হাগ্ৰামা কোম্পানীয়ে দি থৈ আছিল। তেওঁলোকে 10 লাখ 15 লাখ 20 লাখ টকা লৈ পেলাই তেওঁলোকে চাকৰি দিছে আৰু বৰ্তমান তেওঁলোকে চাকৰিটো প্ৰমোদ বড়ো ডাঙৰীয়াই দি থৈ অহা পইচা চেংচন কৰি থৈ অহা চাকৰিটো তেওঁলোকে আজিৰ দিনত ৰিলিজে কৰি দিব লাগে, তেওঁলোকক চেলাৰী দিব লাগে। সেই চেলাৰীৰ নামতো তেওঁলোকে আজি বজাৰ খুলি বহিছে, 80,000 টকাকৈ তেওঁলোকে কালেকশ্যন কৰি আছে বুলি আমি গম পাইছোঁ। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন বেপাৰী, তেখেতে নিজে কয় মই 1 টকা দি পেলাই 2 টকা লোৱা ব্যক্তি। দুখীয়া ৰাইজৰ তেজ শোষণ কৰাৰ দল আৰু BPF পাৰ্টিটো হৈছে এনেকুৱা এটা দল, এনেকুৱা এটা পাৰ্টি যোন পাৰ্টীয়ে ৰাইজৰ উন্নতি কেতিয়াও কৰিব নোৱাৰে, ৰাইজৰ নিৰাপত্তা তেওঁলোকে কেতিয়াও দিব নোৱাৰে। উচ্ছেদৰ যুঁজাটো তেওঁলোকে এটা সময়ত কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো নেকি চৰকাৰ চলি আছে, BJPৰ লগত চৰকাৰ চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়া BJPৰ B টিম হয়, প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলিমৰ ঘৰ ভাঙে, প্ৰমোদ বড়ো ডাঙৰীয়াই BTCত বুলডেজাৰ চলায়। তেনেকুৱা ভুৱা মিছা কথাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু তেখেতৰ চামচাবিলাক ৰাইজৰ ওচৰত কৈ ফালে ৰাইজৰ মন জয় কৰি ফালে তেওঁলোকে বিশেষকৈ মুছলিম ভোটাৰসকলৰ পৰা ভোট কেৰি কৰিবলৈ যোৱা নিৰ্বাচন তেওঁলোকে সক্ষম হৈছিলে। আৰু সেই মৰ্মে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 28খন আসন পাই ফালে অকলে চৰকাৰ গঠন কৰিছে। এতিয়া হাগ্ৰামা কোম্পানী বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কাৰ লগত চৰকাৰ চলাই আছে বৰ্তমান, সেই কথাটোৰ উত্তৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া
ডাঙৰীয়াই দিব লাগে। বিজেপিৰ ভৰি কিহৰ কাৰণে হাগ্ৰামা মল্লিক ডাঙৰীয়াই বৰ্তমান ধৰি আছে। আৰু ইভেকশ্যন যোনটো চলি আছে, হাগ্ৰামাই নিজে কৈছিল মই চৰকাৰত আহিলে বিজেপিৰ অহা মে' মাহৰ 2 তাৰিখে মই বিজেপিৰ শ্ৰাদ্ধ পাতিম বুলি। আৰু সেইজন কোৱা ব্যক্তিয়ে আজি কিহৰ স্বাৰ্থত বিজেপিৰ ভৰি তুলিছে, বিজেপিৰ লগত থাকি পেলাই চৰকাৰ চলাই আছে আৰু কিহৰ কাৰণে BTCত ইভেকশ্যন হ'বলৈ গৈ আছে, এই কথাৰ উত্তৰ হাগ্ৰামা মল্লিক ডাঙৰীয়াই দিব লাগে। BTCৰ যোনটো নেকি চকী বা BTC যোনটো নেকি চিট, চিপৰ যোনটো আসন, সেই আসনৰ এটা মূল্য আছে, এটা মৰ্যাদা আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক BTC বাকী ৰাইজে জোকাৰ হিচাপে চায়। আৰু তেখেতে যে BTCৰ দ্বিতীয় চকুৰ আলি হয়, এইটো চন্দন ব্ৰহ্ম ডাঙৰীয়াই নিজে কৈ থৈ গৈছে। হাগ্ৰামাৰ যে কোটি কোটি টকাৰ সম্পত্তি দুৰ্নীতিৰ তেখেতে এটা সদাগৰ হয়। হাগ্ৰামা মহলিৰ যে ৰাঘৱ বোৱাল হয়, হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ লগতে থাকি পেলাই বৰ্তমান চৰকাৰত বা বৰ্তমান হাগ্ৰামা মহলিৰ পাৰ্টিতে, হাগ্ৰামাৰ কোম্পানীতে জগৰীয়া হৈ পেলাই হাগ্ৰামাৰ লগত উঠে বহে, হাগ্ৰামাৰ লগত চলি থকা কামাল আজাদ তেওঁলোকে এটা সময়ত কৈ থৈ গৈছে। আৰু তেওঁলোকে হাগ্ৰামাৰ এগেইনষ্টত PIL কৰা মানুহ আছিলে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ ধন বা দুখীয়া ৰাইজৰ টকা এনেকুৱাকৈ নষ্ট কৰিব নোৱাৰিব। তাৰ কাৰণে আমি মূৰ দাঙি পেলাই থিয় হ'ম। আৰু তেওঁলোকে আজি কলিকাতা যোনটো গেষ্ট হাউচ 23 কোটি টকা ৰিপেয়াৰিং কৰিবলৈ গৈ আছে, কোনটো কোম্পানী আজি ইয়াৰ টেণ্ডাৰ পাব আৰু কেনেকুৱাকৈ ৰিপেয়াৰিং হ'ব, সকলো RTI তথ্যৰে মই ৰাইজক অৱগত কৰিম নেক্সটত। আপোনালোকে চাই থাকক। দুখীয়া ৰাইজৰ পইচা আমি কেতিয়াও বিফলে বা দুখীয়া বা ৰাইজৰ পইচা আমি কেতিয়াও বিনষ্ট হ'বলৈ নিদিওঁ। বড়োলেণ্ডৰ উন্নতি হ'বই লাগিব।